নমস্কাৰ, কি খবৰ? আশা কৰো ভালে আছে আৰু মোৰো ভালে। আমি এতিয়া আছোহি বৰ্তমান শিৱসাগৰত। আমি মাৰ ঘৰত আহিলো আৰু ফুৰিব যাওঁ, দেখাওঁ বলকচোন আমাৰ ৰাস্তাটো, অকমান গাঁওখন দেখাওঁ। ভিডিঅ'টো চাই থাকক। আমাৰ ঘৰৰ ফ্ৰণ্টতে এইটো আমাৰ নামঘৰ ভাগ আছে। নামঘৰ এইফালে তিনিআলিলৈ যাওঁ। এয়া মানুহবিলাক আহি আছে। আমাৰ বাউলী পুখুৰী কৈৱৰ্ত গাঁও বৰনামঘৰ হয়। ওচৰৰ পৰা দেখাম ৰ'ব। এইটো আমাৰ তিনিআলি আৰু এইটো আমাৰ বৰনামঘৰ হয়। বাউলী পুখুৰী কৈৱৰ্ত গাঁও বৰনামঘৰ। আমাৰ ঘৰলৈ এইটো চাইডে যায়। এয়া হ'ল দেৱালী খেলাই আছে ৰাজপাত, দেখাম বাৰু তাতো। নামঘৰত চাকি দিম বুলি আগবাঢ়িছিলোঁ। এয়া চাকি কিনি ল'লোঁ, নামঘৰলৈ আহিছোঁ। আমাৰ নামঘৰ ভাগ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো আমাৰ গাঁৱৰ চাৰিআলি। এইটো আমাৰ চাৰিআলিটো আৰু এখন পকৰী দোকান। চাৰিআলি আৰু কাষতে এটা শিৱ মন্দিৰ আছে। ভিডিঅ' আমাৰ চাৰিআলি এবাৰ মাছ ওলাব লাগিলে চাৰিআলিটো ভিডিঅ' অকণ কৰি দিছো। এইটো আমাৰ গাঁৱৰ LP স্কুল। সৰুৰে পৰা ইয়াতে পঢ়া আৰু এইটো ৰাস্তা পাই কৰিছো। এইটো পুখুৰীটো। এইফালৰ পৰা আহো আমি মাছটো সিহঁতি মানে নাম ফটোৱা কৰিছে, ফটোৱা। ইতিমধ্যে শেষ হ'ব এতিয়া আমাৰ ভ্ৰমণটো।